এয়া আমাৰ কঁঠালৰ লাড়ু ৰেডি হৈ গৈছে। খাবলৈ খুবেই টেষ্টি হয় আৰু বনাবলৈও একেবাৰে ইজি। হেল্ল' এভৰিৱান, পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে গম পাইছেই আজিৰ আপোনালোকৰ কাৰণে কি ৰেচিপি লৈ আহিছোঁ। আজিৰ আপোনালোকৰ কাৰণে খুব ধুনীয়া মিঠা এটা ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে কঁঠালৰ লাড়ু ৰেচিপি। এতিয়াতো কঁঠালৰ ছিজন হয়। কঁঠাল বহুতে খাই ভাল পায়, কিন্তু বহুতে কঁঠাল খাই বেয়াও পায়। আজি মই কঁঠালৰ লাড়ু বনাইছিলোঁ। খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। সেয়েহে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও এইদৰে কঁঠালৰ লাড়ু বনাই খাব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এইফালে এটা কঁঠাল লৈছোঁ। ঘৰৰে কঁঠাল হয়। কঁঠালটো এতিয়া সমানে দুভাগ কৰি কাটি লৈছোঁ। কঁঠাল বহুতে খাই ভাল পায়, কিন্তু বহুতে বেয়া পায়। সঁচা ক'বলৈ হ'লে ময়ো কঁঠাল খাই বেয়া পাওঁ। আৰু কি হয় জানেনে, এটা কঁঠাল কাটিলে এনেই নষ্ট হৈ যায়। সেয়েহে ভাবিলোঁ আজি মই কঁঠালৰ লাড়ুকে বনাওঁ। আৰু এইদৰে যদি লাড়ু বনায় তেতিয়া যিসকলে কঁঠাল খাই বেয়া পায় তেওঁলোকেও খাই ভাল পাব। এইফালে এটা বাউল লৈছোঁ। এতিয়া কেইফুটামান কঁঠাল মই উলিয়াই লৈছোঁ। মই আপোনালোকক কঁঠালৰ লাড়ু কমকৈ বনাই দেখাইছোঁ। আপোনালোকে যিমান বনাব বিচাৰে সেই হিচাপত কঁঠাল লৈ ল'ব। এয়া বাউলত কঁঠাল লৈ ল'লোঁ। এতিয়া প্ৰথমে আমি কঁঠালৰ পেষ্ট এটা বনাই ল'ম। এইফালে মিক্সি জাৰ এটা লৈছোঁ। এতিয়া কঁঠালৰ পৰা গুটিখিনি উলিয়াই ভালদৰে পেষ্ট এটা বনাই ল'ম। আৰু আমি সকলোৱে জানো কঁঠালৰ গুটি যে আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল হয়। আমি কঁঠালৰ গুটিখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। এয়া মিক্সিত পেষ্ট কৰি ল'লোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া এটা স্মুথ পেষ্ট হৈ গৈছে। এতিয়া এটা বাউলত উলিয়াই লৈছোঁ। আৰু এইফালে ভজা পিঠাগুড়ি এবাতি লৈছোঁ। ভাত খোৱা চাউলৰ মই পিঠাগুড়ি লৈছোঁ, লগতে চেনি অলপ লৈছোঁ। এইফালে কাজু কেইটামান মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু ঘিউ লৈছোঁ। এইফালে গেছত কেৰাহী এখন পাতি 2 চামুচ ঘিউ দি লৈছোঁ। ঘিউ এতিয়া অলপ গৰম হ'বলৈ দিম। ঘিউ গৰম হৈ আহিলত এতিয়া কঁঠালৰ পেষ্টখিনি দি ল'লোঁ। গেছৰ ফ্লেম আপোনালোকে কমাই ৰাখিব। এতিয়া ঘনাই লৰাই থাকিব লাগিব, নহ'লে লাগি যাব পাৰে। এইদৰে প্ৰায় ঘনাই লৰাই থাকি 4 মিনিটমান পকাই ল'ম। যিটো কঁঠালৰ পানী অলপ শুকুৱাই ল'ম। প্ৰায় 4 মিনিটমানৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে কঁঠালৰ পানীখিনি শুকাই আহিছে। এতিয়া মই ইয়াত চেনি এড কৰিছোঁ। মই চেনি কমকৈ দিছোঁ, যিহেতু কঁঠাল মিঠাই হয়। আপোনালোকে চেনিৰ পৰিমাণটো নিজৰ হিচাপত লৈ ল'ব। এতিয়া আকৌ ঘনাই লৰাই থাকি আৰু 3 মিনিটমান মই এইদৰে পকাই ল'ম। প্ৰায় 3 মিনিটমানৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে কঁঠালৰ নিজৰ পানীটো আঁতৰি গাঢ়া হৈ আহিছে। এতিয়া মই ইয়াত কাটি লোৱা কাজু এড কৰি লৈছোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াত পিঠাগুড়ি এড কৰিম। এয়া পিঠাগুড়ি দি লৈছোঁ। পিঠাগুড়ি আপোনালোকে এবাৰতে দি নল'ব, নহ'লে বেছি টান হৈ যাব পাৰে। মই দুবাৰত পিঠাগুড়িখিনি দি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। গেছৰ ফ্লেম মই প্ৰথমৰ পৰা শেষলৈকে ল'তে ৰাখিছোঁ। এতিয়া এচামুচ ঘিউ দি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। মিশ্ৰণখিনি ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল। এতিয়া প্লেট এখনত কাঢ়ি ল'ম। মিশ্ৰণখিনি অলপ চুব পৰাকৈ ঠাণ্ডা হ'বলৈ থৈ দিম। মিশ্ৰণখিনি চুব পৰাকৈ ঠাণ্ডা হৈ গৈছে। লাড়ু বনাবলৈ ৰেডি হৈ গৈছে।
এতিয়া মিশ্ৰণখিনিত অলপ ঘিউ দি লৈছোঁ লাড়ু বনোৱাৰ আগত এতিয়া মিশ্ৰণখিনি অলপ সময় মঠি ল'ম এয়া মিশ্ৰণখিনি ভালদৰে মঠি লোৱা হৈ গ'ল এতিয়া অলপ অলপ লৈ এটা এটাকৈ লাড়ু বনাই ল'ম এয়া আমাৰ প্ৰথমটো লাড়ু বনোৱা হৈ গৈছে এইদৰে গোটেইখিনি লাড়ু বনাই ল'ম আপোনালোকে বাৰু কঁঠালৰ লাড়ু বনাই খাইছেনে মোক কমেণ্ট কৰি জনাবচোন এয়া আমাৰ কঁঠালৰ লাড়ু ৰেডি হৈ গৈছে লাড়ুকেইটা খুব ধুনীয়া হৈছে বনাবলৈও ইজি আৰু খাবলৈও বহুতেই টেষ্টি হয় অতি কম সময়তে হৈ যায় এই লাড়ুবিধ আপোনালোকে যদি এইদৰে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাব আশা কৰোঁ আপোনালোকেও বহুত ভাল পাব আজিৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে আপোনালোকৰ পৰিয়াল তথা বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই বাই